চৰিত্ৰৰ অধিকাৰী এইটো বিশ্বাস কৰিবই লাগিব যদি বিশ্বাস নকৰে মুছলমান হ'ব নোৱাৰে সেই 1.7 crore মুছলমান ইমান অলা অসমত বসবাস কৰে সেয়েতে প্ৰতিক্ৰিয়া কৰি আছে আপোনাৰ কথাটোৰ উপৰে কমেন্ট দি আছে যে আপুনি কথাটো উদ্যোগ কৰিব লাগে কিন্তু আপুনি কথাটো উদ্যোগ কাৰণে ষ্টেটমেন্ট দিয়া নাই ইয়াৰ দ্বাৰা এইটো প্ৰতিপন্ন হয় যে আপুনি মুছলমানসকলক 1.7 crore অসমত বসবাস কৰে আপুনি আঘাত দি ভাল পায় আৰু 35 মিলিয়ন মানুহক দিলত আঘাত দি আপুনি ভাল পায় 2 নম্বৰ কথাটো হ'ল আপুনি মাইকেল এইচ হাৰ্টৰ কিতাপটো আপুনি পঢ়িব লাগে আৰু কোৰাণ হাদিস ষ্টাডি কৰিব লাগে আপুনি তাৰ পিছত আপুনি এনেকুৱা কথা ক'ব লাগে 3 নম্বৰ কথাটো হ'ল যিসকল ব্যক্তিয়ে ফেসবুক ফেক একাউন্ট বনায় ইনষ্টাগ্ৰামত ফেক একাউন্ট বনায় টুইটাৰত এনেই কমেন্ট দি থাকে আৰু জ্ঞান দি থাকে মনত ৰাখিব আমি ইসলামিক জ্ঞান মই ৰাস্তা ঘাটৰ পৰা লোৱা নাই জ্ঞান নিছো কোৰাণ হাদিসৰ পৰা ইসলামিক স্কলাৰ পৰা মাদ্ৰাছাৰ পৰা আমি হোৱাটছআপ ইউনিভাৰ্চিটিৰ পৰা জ্ঞান লোৱা নাই আৰু ভাৰতবৰ্ষ এটা ধৰ্মনিৰপেক্ষ কান্ট্ৰি আৰু ভাৰতবৰ্ষ যে প্লুৰালিজম সেলিব্রেট কৰে জাতি ধর্ম বর্ণ নির্বিশেষে ইউনিটি ইন ডাইভার্সিটি যেটো লেসন দিয়ে আমি হোয়াটসঅ্যাপ ইউনিভার্সিটিৰ পৰা এইটো লোৱা নাই এইটো ভাৰতবৰ্ষৰ সংবিধানৰ পৰা আমি লৈছো আজি 10 বছৰ ধৰি সেই সংবিধানেই পঢ়ি আছো আমাক শিকাব নালাগে ইউনিটি ইন ডাইভাৰ্সিটি কাক কোৱা হয় আৰু সেকুলাৰিজম কাক কোৱা হয় 4 নম্বৰ কথা এইজন ব্যক্তি নিতুমণি শইকীয়া ডাঙৰীয়া ৰাতিপুৱা আৰু সন্ধিয়া মানুহক জ্ঞান বিলাই থাকে ইমান মৰেল আইডিয়েল এডুকেশ্যন দি থাকে কোনোবাই ব্যক্তি ভুল কৰিলে তৎক্ষণাৎ ধৰি তাক ক্ষমা খুজিবলৈ বাধ্য কৰায় এইজন ব্যক্তি নিজে জানিলে যে এইটো ভুল কৰিছে কথাটো সিৰ্ফ উদ্যোগ কৰিব লাগে কিন্তু উদ্যোগ কাৰণে ষ্টেটমেন্ট দিয়া নাই নিজৰ ইগত লৈছে অৰ্থাৎ 1.7 crore মানুহ অসমত বসবাস কৰে মুছলমান মানুহ সিহঁতক আঘাত দি ভাল পায় তে এইজন ব্যক্তিৰ পৰা কি মৰেল এণ্ড আইডিয়েল এডুকেশ্যন ল'ৰা ছোৱালীক আপুনি দিব যিজনে টিভিত টক শ্ব'ত গৈ জ্ঞান বিলাই থাকে কিন্তু নিজৰ এটা ৰং হৈ গৈছে হ'বই পাৰে উদ্যোগ কৰিব লাগে যেহেতু তেখেতে Prophet sallallahu alaihi wasallam compare করিলে 1 নম্বৰ রং 2 নম্বৰ স্টেটমেন্ট কমপ্লিটলি রং যে তেখেতৰ লাইফত ব্যাড থিংস আছে খাতা আছে তো কমপ্লিটলি রং উদ্যোগ কৰিলে হৈ যায় কিন্তু উদ্যোগ কৰে নিজে আগা বেলেগক আঘাত দি ভাল পায় ইগত লৈছে তে এই ব্যক্তিৰ পৰা যে দিন ৰাতি সদায় মানুহক নীতি জ্ঞান শিক্ষা দি থাকে টক শ্ব'ত বহি ডিবেটত সন্ধিয়া ৰাতিপুৱা ইয়াৰ পৰা কি নীতি শিক্ষা ল'ৰা ছোৱালীক আপোনালোকে দিব হেহে মই নাও দ্য বল ইজ ইন ইউৰ কোৰ্ট নাও মই এই কথাটো মোৰ এই বাক্যটো মোৰ এই কথাটো ভিডিঅটো অসমবাসী 35 মিলিয়ন মানুহৰ ওচৰত ৰাখিলো বিশেষকৈ 1.7 crore মুছলমান মানুহৰ ওচৰত ৰাখিলো অসমত বসবাস কৰে কাৰণ মুছলমান মানুহ এটো ইমানৰ লগত জড়িত আকীদাৰ লগত জড়িত প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক মহব্বত কৰিবই লাগিব ভাল পাবই লাগিব এটো বিশ্বাস কৰিব লাগিব প্ৰফেট মুহাম্মদ সাল্লাল্লাহু কোনো ৰং নাছিল ভুল নাছিল তেখেতে মাসুম বেগুনাহ তেখেতো সৰ্বোত্তম চৰিত্ৰৰ বিশ্বাস কৰিবই লাগিব হে ইমান ওলাইতে কেতিয়াও একচেপ্ট কৰিবই নোৱাৰে তেখেতৰ ষ্টেটমেন্ট কেতিয়াও মানিব লগৈ নোৱাৰে এইকাৰণে আশা কৰিম এতিয়া সময়ছে তেখেতৰ কথাটো উদ্যোগ কৰিব আৰু যদি তেখেতে ইগত লৈ যদি কথাটো উদ্যোগ নকৰে তো জৰবুল মিসাল হৈ থাকিব ভৱিষ্যতে এইটোৰ কাৰণে ঢুক ঢুক কৰ পানী বিনা পড়েগা উनको বি হ্যাপি স্টে হ্যাপি হেলথ এন্ড থ্যাংক ইউ ভেরি মাচ